স্বাগতম জনাইছোঁ আজি মোৰ এই নতুন ভিডিঅ'টোলৈ। চাওক মই আছোঁ বৰ্তমান এতিয়া গছৰ তলত। ইমান গৰম থাকিব নোৱাৰে। চাওক মই এতিয়া বৰ্তমান গছৰ তলত আছোঁ। এই গছজোপা তলত বহুত ডাঙৰ গছ, এই গছৰ তলত আছোঁ মই। ইমান গৰম থাকিব নোৱাৰে। চাওক না কেনেকুৱা ওপৰত কেনেকুৱা ৰ'দ দি আছে, ইয়াত থাকিব নোৱাৰে। এতিয়া বৰ্তমান মই গছৰ তলতে ৰৈ আছোঁ। এতিয়া ইমান গৰম থাকিব নোৱাৰে। চাওক এটা দুখৰ খবৰ মানে কি, মোৰ যিটো মোবাইল এতিয়া ভিডিঅ' বনাই আছোঁ ন, সেই মোবাইলটোৰ মানে কি পৰি মোৰ ওপৰ ডিছপ্লে ওপৰ গোটেই এইটো ফাটি ছিগি কিবা হৈ গ'ল। চাওক ওপৰ মই এইডোখৰত ফটো দেখা পাব আপোনালোকে। থাম্বনেইলখন চাই হ'লেও আপোনালোকে গম পাব। মই দেখাম মোৰ মানে ভিডিঅ' বনাব আৰু কি কৰিম তাকে ভাবিছোঁ। চাই লওঁ কি হয়। মোবাইলটোতো এতিয়া এইটো গ'লেই পূৰা ডিছপ্লে। বৰ্তমান এতিয়া আছোঁ মই পথাৰত। চাওক পথাৰত কিমান ৰ'দ দিছে, মানে বৰষুণ নাই। বৰষুণ নোহোৱাৰ ফলত গোটেই ধান আমাৰ মাটি ফাটি গৈছে। মই দেখাম সেইখিনি চাব। আৰু আপোনালোকে নাভাবিব যে কি ব্লগ বনাই আছে পথাৰত যায় কিবা, মানে কি মোৰ চেনেলটো ছাবস্ক্ৰাইবাৰ বহুত কম আছে বৰ্তমান এতিয়ালৈকে। ছাবস্ক্ৰাইবাৰ কম মানে যেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব যেতিয়া বেছি বাঢ়িব তেতিয়া মই ভাবিছোঁ মই অলপ বাহিৰত যায় ব্লগ বনাম, গম পাইছেনে? তেতিয়া মই ভাবিছোঁ বাহিৰত যায় ব্লগ বনাম। এতিয়ালৈকে বৰ্তমান ছাবস্ক্ৰাইবাৰ কম আছে। এতিয়া মই অলপ আগবাঢ়িম আৰু অলপ আগবাঢ়িম মানে মই নিজে ভাল কৰিব লাগিব। ছাবস্ক্ৰাইবাৰ তেতিয়া বেছি হ'ব। মই ভাবিছোঁ অলপ ছাবস্ক্ৰাইবাৰ বাঢ়ক, তাৰপিছত মই ভাবিছোঁ অকণমান বাহিৰত মানে ওলাই গৈ ভিডিঅ' বনাম। চাই থাকক আপোনালোকে। চাওক আহি পালোঁ বৰ্তমান মই এতিয়া পথাৰত। চাওক গোটেই মাটি ফাটি একদম কিবা হৈ আছে। চাওক মই বেক কেমেৰাত দেখাই আছোঁ এইবিলাক। চাওক কথা এটা কওঁ, মোৰ ভিডিঅ' কোনে এতিয়ালৈ বৰ্তমান চোৱা নাই, ভিডিঅ' চাওক আৰু মোৰ চেনেলটো আগুৱাই লৈ যাওক। আপোনালোকে আগুৱাব লাগিব ন, কোনে আগুৱাব নহ'লে। মোৰ ভিডিঅ'বিলাক চাওক, কেনেকুৱা লাগিছে সেইটো জনাব। কমেণ্ট বক্সত কমেণ্ট কৰিব কেনেকুৱা হৈছে কেনেকুৱা হোৱা নাই, মোক কমেণ্ট বক্সত জনাব। আৰু লগতে বেলেগক আনকো শ্বেয়াৰ কৰি দেখাব। মানে কি মোৰ চেনেলটো যিমান আগবাঢ়িব ন, মই সিমানখিনি বহুত উৎসাহ পাম। উৎসাহ মানে কি তেতিয়া মই আৰু ভাল কৰি বনাব চেষ্টা কৰিম তেতিয়া। আৰু ভিডিঅ'বিলাক চাব কেনেকুৱা হয় কমেণ্ট বক্সত মোক কমেণ্ট কৰি জনাব, শ্বেয়াৰ কৰিব। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কিন্তু আৰু এটা কথা কওঁ, মই এই প্ৰথম আগৰ ব্লগটোতো মই কৈছিলোঁ যে কেতিয়াও জংঘল বুলি গছ নাকাটিব। হয়তো এডাল গছে বহু মানুহৰ জীৱন ৰক্ষা কৰিব পাৰে। গৰু নহয়, গৰু ছাগলী চবৰ জীৱন ৰক্ষা কৰিব পাৰে। এইটো কথা মই আগৰ ব্লগটোতো কৈছিলোঁ, এতিয়াও কৈছোঁ, যেতিয়া কোনেও যাতে জংঘল বুলি গছ নাকাটে।